কেলটো মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ এটা পিঠা, আৰু এইটো হৈছে আপোনাৰ চাউলৰ গুড়াৰ পৰা বনাইছোঁ। আমি এইটো পানী পিঠা বুলিও কওঁ। তাতে অলপ নিমখ মিক্স কৰিলোঁ, মিহিকৈ কুটি থোৱা পিঁয়াজ আৰু দিলোঁ। পিঁয়াজখিনি বৰ বিশেষ মিহি হোৱা নাই কিন্তু দেই, আপোনালোকে মিহিকৈ কুটি ল'ব, খাই ভাল পাব। আৰু তাতে পিঁয়াজ এড কৰিলোঁ, কুটি থোৱা জলকীয়া দিলোঁ। ইয়াতে আপোনালোকে ধনিয়াও দিব পাৰে, শাকজাতীয় বস্তু সকলোৱে দিব পাৰে। মই এতিয়া বৰ্তমান দিয়া নাই, এনেকৈয়ে বনালোঁ। আৰু তাতে অকণমান কালাৰৰ কাৰণে মই হালধি দি দিছোঁ, আৰু তাত অকণমান মিঠাতেল দি দিলোঁ। আপোনালোকে যিকোনো মিঠাতেল দিব পাৰে। আৰু তাত অকণ কমকৈ পানী দিলোঁ। বৰ বিশেষ পানী দি দিব নালাগে, কাৰণ মিক্সাৰটো ঢিলা হৈ গ'লে বনাবৰ কাৰণে কিন্তু পিঠাটো বহুত অসুবিধা হয়, পাতল হৈ যায় একচুৱেলি। আৰু এয়া মোৰ বেটাৰ ৰেডি হৈ গ'ল। বনালে গম পাব আৰু বেটাৰটো অকণমান পনীয়া হ'লেই হৈ গ'ল। টাৱাখন পাতি মই তাতে অকণমান তেল দিলোঁ। তেলৰ বিশেষ পিঠাটোত প্ৰয়োজন নহয়, কিন্তু তেল নিদিলে আপোনাৰ পিঠাটো লাগি যোৱাৰ চান্স থাকে, তো সেইটো কাৰণে মই তেলেৰে অকণমান টাৱাখন তিতাই ল'লোঁ। বহুত সোৱাদ লগা হয়, আৰু আমি এইটো পদ্ধতিৰেই বনাওঁ। আৰু মই হাতাৰে 2 হেতা দি দিলোঁ। আপোনালোকে যিমানটো ইচ্ছা হয় তেনেকৈ আপুনি ডাঙৰ কৰি বনাই খাব পাৰে। আৰু এইটো বৰ বিশেষ পাতলো ভাল নালাগে, ডাঠ হ'লেও ভাল নালাগে। অকণমান মেলি দিছোঁ, আৰু জুইটো অকণমান গেছৰ ফ্লেমটো চিমত ৰাখিছোঁ। অকণমান ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছতে আপোনাৰ পিঠা ৰেডি হৈয়ে যায়। 2 বা 3 লুটি দিছোঁ। 2-3 লুটি দিয়াৰ পাছতেই পিঠাটো প্ৰায় সিজি যায়। আৰু এইটো বহুত হেল্ডি হয়, পেটৰ কোনো অপকাৰ নকৰে। মোৰ নকৰে, কাৰণ মই খাই বহুত ভাল পাওঁ। প্ৰায়ে এইটো মই বনাই থকা হয়, আৰু এতিয়া মোৰ লগতে মোৰ মানুহজনেও খাই বহুত ভাল পায়। এইটো মই মোৰ আইতা আৰু মাক মই সৰুতে বনাই থকা দেখিছিলোঁ, তেনেকৈয়ে শিকা। আৰু লগত খাবলৈ বনালোঁ মিঠা দি অকণমান লাল চাহ, আৰু লগত দিলোঁ টমেট' চচ। আৰু টমেট' চচৰ লগত লগাই খাই সঁচাকৈ বহুত ভাল লাগে। আৰু আপোনালোকে কেনেকৈ বনাই মোক ক'বচোন। মোক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কিবা কিবি এড কৰি বনাব পাৰি নেকি মোক দেখুৱাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।